গুড মৰ্নিং গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে বিন্দাছ আৰু ভালে কুশলে আছে। আজি ৰাতিপুৱাই ভিডিঅ'টো আৰম্ভ কৰিলোঁ। আজি মানে সমগ্ৰ বিশ্বতে গাড়ী, চাইকেল, মটৰ যিকোনো যি আছে আৰু সকলোৱে ধুব। তো ময়ো ধোৱা আৰম্ভ কৰিছোঁ। এইখন BMW, এইখন অডি, তো দুখনকৈ ধুই আছোঁ। আৰু এইফালে মোৰ সৰু মানে কালৰ চাইকেল, ইয়াৰ লগতে স্কুলত গৈয়ে আছিলোঁ। তাৰপিছত আজি মানে এতিয়ালৈকে চাইকেলখন আছে। আৰু এইফালে আমাৰ মাজনীৰ স্নেহাৰ চাইকেল, মানে আজি প্ৰায় 8 বছৰমান হ'ল চাইকেলখন, এতিয়াও আছে ভালে। এইখনো চলায় আৰু এইখন এইবাৰে আনিছোঁ আমাৰ মাজনীক স্কুলত যোৱাৰ কাৰণে। মানে ডাঙৰ হ'ল, সিখন মানে চলাব নোৱাৰে আৰু বেছি দূৰ। এনেই গাঁৱত ইফালে ঘৰত মানে চলাই ফুৰে আৰু এইখন মানে সি চলাই থাকে মানে স্কুলত যায়। তো এনেকৈ আৰু গাড়ী দুখন ধুই আছোঁ। আজি আপোনালোকে নিশ্চয় গমেই পায়, বিশ্বকৰ্মা পূজা। থাম্বনেইল টাইটেল চাই গমেই পাইছে, বিশ্বকৰ্মা পূজা উপলক্ষে মানে গাড়ীবিলাক ধুই আছোঁ মই। আৰু এইখন আছে এখন বুঢ়া ট্ৰাক, মানে ঠেলা গাড়ী। তো এই ঠেলা গাড়ীখনৰ বছৰা বহুত আমাক আনাৰস বাগানত সহায় কৰে। তো আনাৰস মানে অনা নিয়া কৰাৰ কাৰণে সহায় কৰে আৰু তো ইয়াকো ধুব লাগিব। আৰু আমাৰ মন্দিৰটো আপোনালোকক আগৰ যিবিলাকে মানে ভিডিঅ'বিলাক চাইছে তো নিশ্চয় মোৰ মন্দিৰটো দেখা পাইছে। তো এই মন্দিৰটো মানে যোৱাবাৰ 3 বছৰ হ'ল মন্দিৰটো বনোৱা। তো এনেকুৱা হৈ আছে, ওপৰৰ ফালে এনেকুৱা মানে টিং পুৰণা হৈ গৈছে আৰু বেৰবিলাক মানে বেলেগ আছিল। তো এইবিলাক মানে চেঞ্জ কৰি দিছোঁ। তো এনেই চিম্পুলকৈ কৰি দিছোঁ। আৰু এইবাৰ মানে আগত বেলেগ চিষ্টেমত আছিল, বাঁহৰে আছিল, কিন্তু অলপ বেলেগ চিষ্টেমত আছিল। এইবাৰ মানে বেলেগ বাঁহৰে বেৰা দিছোঁ, অলপ বেলেগকৈ বনাইছোঁ আৰু। তো সেনেকৈ আৰু তো চাই থাককচোন ভিডিঅ'টো লাষ্টলৈকে। আৰু বিশ্বকৰ্মা পূজা মানে মই নিজে পুজিম, তো চবখিনি চাই থাকক A to Z। আৰু গাড়ী দুখন ধুইয়ে আছোঁ। আৰু এইফালে সুনীতাই পূৰা একদম ব্ৰাছ কৰি আছে আৰু গা ধুব এতিয়া। আৰু বহুত মানে ঘৰৰ কাম আছে, কৰিয়ে আছোঁ। চাই থাকক ভিডিঅ'টো লাষ্টলৈকে। তো গাইজ, আমাৰ যোনটো মানে পুৰণা মূৰ্তি আছিল, সেইটো বিশ্বকৰ্মা বাবা, তো সেই মূৰ্তিটো আজি মানে ওলাই থৈ কিনে আমি নতুন মূৰ্তি আজি সোমাম। মানে গছৰ তলত ধুনীয়াকৈ পূজা পাতল কৰি ধূপ চাকি লগাই পুৰণা বিশ্বকৰ্মা বাবাক আমি ওলাই দিম আৰু নতুন মূৰ্তি মানে সোমাম আজি। তো এতিয়া মই পুৰণা মূৰ্তিটো ওলোৱাৰ কাৰণে যা যোগাৰ কৰি আছোঁ। তো চাই থাকক ভিডিঅ'টো লাষ্টলৈকে। এই পোকা
তো গাইছ এতিয়া আমি মন্দিৰ ঘৰটো ধুনীয়াকৈ চাফা চুফা কৰি আছোঁ তাৰপিছত ধুই ধাই পূৰা একদম মানে মূৰ্তি সোমাম আৰু তো একদম মানে কি কৰি আছোঁ চাই থাকক আৰু Amila, ay, pobre. দুঃখ নাকি আরে না নাম্বার মোটামুটি 50% কাম হৈ গ'ল গাইছ মানে মন্দিৰটো সাজোৱা পৰোৱা পূৰা একদম হৈ গ'ল এইফালে ফুল মালা কলগছ কিবা কিবি মানে চব সাজাই আছোঁ তাৰপিছত এতিয়া মানে পূজা পাতলৰহে কাম আছে মাত্ৰ বাকী পূজা পাতলৰ কাম হৈয়ে গ'ল আধা আধি ইফালে ফল মূলবিলাক ওলাই থোৱা হ'ল আৰু প্ৰসাদ চৰসাদবিলাক মানে ৰেডি কৰি আছোঁ তো চাই থাকক আমাৰ মাজনী পুৰা বিলুন চিলুন গিলা বোলে লগাই আছে এইয়া বিলুন আনিছে লগাই থাক এই এ বিলুন ফাটিয়ে গেল এটা ইফালে চাইডত আলাই দিম এইফালে ইয়াত দি ইয়াত সেনেকা কৰি এই গুণত লাগি গৈছে পাই এই সেনেকা কৰি দিয়ে নেকি সেনেকা নিদি নহয় এই হেৰিতে দি জুৰিটাৰ লগতহে দি অঁ সেনেকা কৰি দি চিধে বান্ধি দিয়ে আৰু আছেচোন আৰু আলাই দি দে আৰু এইফালে দৰ্শন বাবু দুটা এৰা গেলছো নাই বাবু হাই ক এ চকলেট খোৱা মানুহ এতিয়া ল বিলুনটো ল পাকৰ এইটা ঝুরিয়েছে আয়া বিশ্বকর্মা বাবা কি
বিশ্বকৰ্মা বাবাক চিন্তি হৰি বল হৰি বল। আৰু একবাৰ হৰি বল হৰি বল। হে বিশ্বকৰ্মা বাবা, আমি বছৰে বছৰে কিবা দিলেও নিদিলেও এনেকৈ পুজি থাকোঁ আপোনাক। সেয়েহে আপুনি আমাক যাতে গাড়ী ঘোঁৰাত ক'ৰবাত বাহিৰত যাওঁ, ক'ৰবাত দাও কাঠাৰি যিকোনো আমি বস্তু লাৰি থাকোঁ আপোনাৰে। সেয়েহে আপুনি আমাক যাতে ভালদৰে চকু মেলি চায়, একো যাতে বিপদ বিঘিনি নঘটে। সেয়েহে আপোনাক আমি বছৰে কিবা দিলেও কিবা নিদিলেও ভুল বান্তি হ'লেও আমি বছৰে বছৰে পূজা কৰি থাকোঁ। আৰু যিখিনি দিছোঁ সেইখিনিতে সন্তুষ্টি হৈ যাতে আমাক ভুল ক্ষমা হ'লেও কি বুলি কয় ভুল দোষ হ'লেও যাতে ক্ষমা কৰি দে। এই বিশ্বকৰ্মা বাবাক চিন্তি হৰি বল হৰি বল। আৰু একবাৰ বিশ্বকৰ্মা বাবাক চিন্তি হৰি বল হৰি বল। গাইজ পূজা পাতল আমাৰ হৈ গ'ল, মানে ভগৱানক খোৱা লোৱা গোটেইখিনি আগবঢ়াই দিলোঁ। এইফালে আপোনালোকে দেখাই পাই আছে পূজা পাতল গোটেইখিনি হৈ গ'ল। আৰু এইফালে প্ৰসাদ খাই আছে সকলোৱে। আৰু এইফালে বিৰু বৰফ পূৰা সদো একদম কুকুৰ মৰাৰ পৰা আহিছে। আৰু এইফালে আমাৰ বাবুহঁতে এইয়া প্ৰসাদ খাই আছে। এইয়া গোটেইগিলা এই প্ৰসাদ খাই আছে। আমি খালো দেই, আমাৰ পৰগিৰিৰ আমি বহুত খালো। এই চাহ খালো, প্ৰসাদ খালো আৰু নমস্কাৰ দিছো। থেংক ইউ। অ'কে থেংক ইউ। অ'কে, এতিয়া মানে পূজা পাতল গোটেইগিলা হৈ গ'ল, এতিয়া খাৱাত ব্যস্ত সকলোৱে। আৰু এইফালে লাল চাহ যোগাৰ কৰিছে আমাৰ, লাল চাহ। গাইজ মানুহ আহি আছে, মানে বাহিৰত যাব টাইমেই পোৱা নাই। আৰু আমাৰ পাপুৰি ভোগটো জানেই আপোনালোকে, এইয়া এইফালে পূৰা বহি গৈছে, প্ৰসাদ চৰসাদ একদম দিছোঁ। আৰু এইফালে লগৰ এজন আহিছে, এইয়া হাই কৰি দি বু, হাই কৰি দি। অ'য়া হাই বোলে পাপুৰি বঢ়িয়া। তাৰপিছত মানে আমাৰ লগৰবিলাকো আহিছে সকলোৱে। এইয়া এইফালে পূৰা চামৰাৰ চলা পিন্ধি আহিছে। এইফালে লোকেল ৰাইচ বিয়াৰ অলপমান থৈছিলোঁ গাইজ, ৰাইচ বিয়াৰ। তাৰপিছত ৰাইচ বিয়াৰ খাই আছে এইফালে। এয়া আমাৰ চেন্ট্ৰেং ভাই, বিশ্বকৰ্মা বাবাৰ বেষ্ট ফ্ৰেণ্ড, আই এম বেষ্ট ফ্ৰেণ্ড। আৰু এইফালে আছে আমাৰ ভাইটি যোগ ভাইক ধন্যবাদ দিছোঁ। গাইছ আমাৰ এই মাজুলীৰ লগৰবিলাক আহিছে এতিয়াহে। এইয়া চাচোন চা, তাউৰি পালছে, এইয়া লাচো পালছে। ঐ দিয়া হয় নো ইফালে ইফালে এলিনা বি, এলিনা এ, দুটা এলিনা আছে এইফালে। তাৰপিছত এইয়া কি বুলি কয় সুজনা আছে এইয়া এইফালে। আৰু ইয়াৰ কি নাম আছিল? সুৰজ বাবু আছে। তাৰপিছত মই মোৰ ফালৰ পৰা ইহাক এটা হেৰি দিম, চাইকেলত লগাৰ কাৰণে এটা হেৰি দিম, কি বুলি কয় মালা। এটা ল। ইয়া সুজনা মাজনীক এটা দিলোঁ। তাৰপিছত ইফালে এলিনা মাজনীক এটা দিলোঁ। তাৰপিছত ইফালে এইয়া আৰু এটা এলিনা মাজনী আছে, তাকো দিলোঁ। আৰু এইফালে সুৰজ বাবু, তাকো দিলোঁ এটা। তাৰপিছত যা লগাবি যা, চাইকেলত লগাবি যা, জয় ৰ দে। এইফালে আমাৰ লগৰবিলাক আহিছিল, ইহঁতে বোলে যায় আৰু খোৱা লোৱা হ'ল। দে। আৰু এইফালে ইহঁতক মানে মই কাম লগাই দিছোঁ চাইকেলত এইয়া লগাৰ কাৰণে। ভাল কৰি লগাওঁ চাইকেলত। এইয়া সুৰজ বাবুৰচোন নাছিলে,
তোৰচোন নাছিলে অঁ দে ভাল কৰি লগাও গাইজ মানুহ আহি আছে গৈ আছে তো ভিডিঅ'টো আৰু দীঘল হৈ থাকে তো আপোনালোকক কেনেকুৱা লাগিল ভিডিঅ'টো যদি চাই ভাল লাগিল তো লাইক শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব নাপাহৰিব কাৰণ মই নিজে পুজিছোঁ পূজাত হয়তো দুই এটা ভুল হ'ব পাৰে তো আপোনালোকে যদি ভুল ভ্ৰান্তি যদি কিবা দেখা পাইছে তেতিয়াহ'লে আপোনালোকে নিশ্চয় কমেণ্ট কৰি মোক জনাব আৰু আজিলৈ ইমানতে টাটা বাই বাই এণ্ড জয় হিন্দ